মোৰ সৈতে ৰেডি হ'ম ফুৰিবলৈ যাবৰ কাৰণে। প্ৰথমতে এইদৰে বগা পেণ্টটো পিন্ধি ল'লোঁ, তাৰপিছত য়েল্ল' কালাৰ টপটো পিন্ধিম বুলি পিন্ধি ল'লোঁ। পিন্ধিলত ভালেই লাগিছিলে, কিন্তু কি হ'ব ইস্ত্ৰিটো নকৰাৰ কাৰণে বহুত কুচমুচ খাই আছিলে আৰু ৰাতিপুৱাৰ পৰা ঘৰত লাইট নাছিলে। তাৰপাছত এই ৰঙা কুৰ্তিটোৱে পিন্ধি ল'লোঁ, এইটো অলপমান কমকৈ কুচমুচ খাই আছিলে বাৰু। এইটো পিন্ধাৰ পাছত ধুনীয়াই লাগিলে। তাৰপাছত এতিয়া কৰি মুখত কিবা এটা সানি ল'ম। প্ৰথমতে সানি ল'লোঁ এয়া মইশ্চাৰাইজাৰ, আৰু তাৰপাছত সানি ল'ম বহুতখিনি ছানস্ক্ৰীম, যিহেতু বহুত ৰ'দ দি আছে ছানস্ক্ৰীমটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু নেচেচেৰী হয়। তাৰপাছত সানি ল'ম লেকমিৰ এইটো ডে ক্ৰীমটো সানাৰ পাছত মোৰ মুখৰ মেকআপ অলমষ্ট ডাউন হৈ গ'ল, যিহেতু গৰমত যেদি সানিব নোৱাৰে। তাৰপাছত বিভু আহিলে, বিভুক একোলা লোৱাৰ পাছত তাৰপাছত আকৌ চুলিখিনি এইদৰে মই বান্ধি ল'লোঁ, চিম্পুলকৈ খোপা এটা বান্ধি ল'লোঁ। তাৰপাছত এয়া সেন্দুৰ ল'লোঁ আৰু এইটো লিপষ্টিক এটা ল'লোঁ পিংক কালাৰৰ, ফেচ কানাডাৰ লিপষ্টিক হয়। আৰু লিপষ্টিকটো লোৱাৰ পাছত জোতা এযোৰ পিন্ধি ল'লোঁ, আৰু তাৰপিছত মোৰ পাৰফিউম মাৰাৰ পাছত মোৰ লুকটো কমপ্লিট হ'ল। কেনেকুৱা লাগিলে আপোনালোকে জনাব দেই। বাই বাই।